চিঙৰা খাই ভাল পোৱা সকলৰ বাবে এটা সুখবৰ। এটা চিঙৰা খাওক আৰু লাভ কৰক বৃহৎ পৰিমাণৰ ধন। 30 মিনিটত এটা চিঙৰা খাই লাভ কৰিব 51,000 টকা। আপুনি চিঙৰা খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। কিয়নো এটা চিঙৰা খাই আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। আপোনাক যদি সোধা হয় এবাৰত আপুনি কিমান চিঙৰা খাব পাৰিব, তেন্তে আপোনাৰ উত্তৰ হ'ব 3 বা ততোধিক খাব পাৰিব। কিন্তু যদিহে আপোনাক কোৱা হয় এটা চিঙৰা খাব লাগে তাকো 30 মিনিটত, যাৰ বিনিময়ত আপুনি লাভ কৰিব 51,000 টকা, তেতিয়া আপুনি কি কৰিব? ৰব, দোকান বিচাৰিবলৈ লৰালৰি কৰাৰ পূৰ্বেই চাই লওক এই প্ৰতিবেদন। উত্তৰ প্ৰদেশৰ এখন মিঠাই দোকানত বিক্ৰী কৰি থকা হৈছে বাহুবলী চিঙৰা। বাহুবলী চিঙৰাৰ ওজন হৈছে 8 কিলো। চিঙৰাটোৰ মূল্য 1100 টকা। এই 8 কিলো ওজনৰ চিঙৰাটো আধা ঘণ্টাৰ ভিতৰত খাই শেষ কৰিলেই লাভ কৰিব 51,000 টকা। ইতিমধ্যে ভাইৰেল হৈছে বিশালাকাৰ এই চিঙৰাটোৰ ভিডিঅ'। এই ভিডিঅ' শ্বেয়াৰ কৰিছে ফুড ব্লগাৰ চাহত আনন্দে। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত এই চিঙৰাক লৈ চলিছে ব্যাপক চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম। চিঙৰা খাই ভাল পোৱা সকলৰ বাবে এটা সুখবৰ। এটা চিঙৰা খাওক আৰু লাভ কৰক বৃহৎ পৰিমাণৰ ধন। 30 মিনিটত এটা চিঙৰা খাই লাভ কৰিব 51,000 টকা। আপুনি চিঙৰা খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। কিয়নো এটা চিঙৰা খাই আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। আপোনাক যদি সোধা হয় এবাৰত আপুনি কিমান চিঙৰা খাব পাৰিব, তেন্তে আপোনাৰ উত্তৰ হ'ব 3 বা ততোধিক খাব পাৰিব। কিন্তু যদিহে আপোনাক কোৱা হয় এটা চিঙৰা খাব লাগে তাকো 30 মিনিটত, যাৰ বিনিময়ত আপুনি লাভ কৰিব 51,000 টকা, তেতিয়া আপুনি কি কৰিব? ৰব, দোকান বিচাৰিবলৈ লৰালৰি কৰাৰ পূৰ্বেই চাই লওক এই প্ৰতিবেদন। উত্তৰ প্ৰদেশৰ এখন মিঠাই দোকানত বিক্ৰী কৰি থকা হৈছে বাহুবলী চিঙৰা। বাহুবলী চিঙৰাৰ ওজন হৈছে 8 কিলো। চিঙৰাটোৰ মূল্য 1100 টকা। এই 8 কিলো ওজনৰ চিঙৰাটো আধা ঘণ্টাৰ ভিতৰত খাই শেষ কৰিলেই লাভ কৰিব 51,000 টকা। ইতিমধ্যে ভাইৰেল হৈছে বিশালাকাৰ এই চিঙৰাটোৰ ভিডিঅ'। এই ভিডিঅ' শ্বেয়াৰ কৰিছে ফুড ব্লগাৰ চাহত আনন্দে। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত এই চিঙৰাক লৈ চলিছে ব্যাপক চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।